এতিয়া তোমাৰ চেনেলৰ পৰা জ্ঞান লাভ কৰি বা শিকি এইবাৰতো পুলিচত বহুতে চাকৰি পাইছে বহুত ল'ৰা ছোৱালী থাকে যি নেকি এডমিশ্যনটো ল'ব নোৱাৰে 200 টকা হ'লেও ল'ব নোৱাৰে তো এই 200 টকা ল'ব নোৱাৰে সিহঁতে ফোন কৰে যাক প্ৰয়োজন আছে সি ফোন কৰে যাক প্ৰয়োজন নাই সি ফেচবুকত আৰু ইনষ্টাগ্ৰামত এনে যি টি লিখি থৈ গুচি যায় তো ফোন কৰিলে ক'লে যে মোৰ অলপ পইচাৰ অভাৱ আছে মই এড কৰি দিওঁ তেনেকুৱা ধৰণে 10জন মানে পিছত পইচা পে' কৰিছে চাকৰি পায় পেলাই তো সেইটো মোমেণ্ট মোৰ কাৰণে বহুত বেষ্ট মোমেণ্ট আছিলে কিন্তু মই ভাবোঁ কি শিক্ষা ল'বৰ কাৰণে গুৱাহাটীতে আহিলেই যে পঢ়িব পাৰিব বা জানিব এইটো কথা নহয় একজেক্টলি তাৰ পৰা যায় তো ঢকুৱাখানাৰ পৰা ইয়ালৈ অহা প্ৰয়োজন নাই মোৰ এটা এইম আছে যে এদিন নহয় এদিন গুৱাহাটীৰ পৰা ল'ৰা ছোৱালীকে তাত পঢ়িবগৈ লাগিব অনলাইন অফলাইনত এদিন নহয় এদিন তাত গৈ অফলাইনত পঢ়িবগৈ লাগিব তুমি 12ত মই 5তে ভাবিছিলোঁ মই 5ত মেট্ৰিক দিছোঁ তেতিয়াই ভাবিছিলোঁ আমি আৰু দিব নালাগে চাগে মেট্ৰিক পৰীক্ষা উঠি যাব আৰু এইটো মই ভাবোঁ নহয় ইমপ্লিমেণ্ট তেওঁলোকে যদি কৰে সোনকালে খৰখেদাকৈ কৰিব লাগে কাৰণ চবৰে এটা এজাম্পশ্যন হৈ গৈছে যে ইমপ্লিমেণ্ট হ'ব এতিয়া এটা ব্ৰেইনত সোমাই গৈছে আৰু এলেহুৱা ভাৱ এটাও আহি গৈছে অলপ ল'ৰা ছোৱালীবিলাকেও চেঞ্জ হ'ব মই পঢ়োঁ জানো এনেকুৱা মনোভাৱ লৈ গুচি গৈছে তেওঁলোকে মই মেট্ৰিক দিবলৈ নাপাওঁ যদি মই পঢ়োঁ কেলে যি ইণ্টাৰেষ্টেড সি আগলৈ যাবই আৰু যিকেইটা দেখিছোঁ মই ইয়াতে দেখিছোঁ যিকেইটা ইণ্টাৰেষ্টেড হয় যাৰ সেইটো সপোনেই হয় লক্ষ্য হয় এনেই চাকৰি পাই গৈ আছে খুব ধুনীয়া যাবই পাবই কোনো ৰখাবই নোৱাৰে আৰু যি ইণ্টাৰেষ্টেড নহয় নিজে যদি মানে লাইক মোক নালাগে ভোক লগাই নাই আপোনাৰ যদি ভোকেই লগা নাই খুৱাই দি লাভ নাই তো ভোক লাগিলে মোক লাগে বুলি কৈ নিজে ল'বই তাৰপিছত পইচা লাইক 10,000 20,000 মান টকা পকেটলৈ আহিছিলে অহাৰ লগে লগে এখন হোৱাইট বৰ্ড কিনি আনিছোঁ আৰু হোৱাইট বৰ্ডখন ৰাখি লাইট কেনেকৈ লগাব লাগে নাজানো মানুহটো সম্পূৰ্ণ ভালুকটো লিখা কলাকৈ ওলাওঁ তথাপিতো তেনেকৈয়ে ক্লাছ কৰিলে মানে ভাল বস্তু ভাল প্ৰডাক্ট ভাল শিক্ষা বহুত জাকজমকাকৈ নকৰিলেও হৈ যায় মানে সেই গ্ৰীণ সেইখনৰ পৰা আহিছিল হয় কিন্তু ক্লাছত যোনে ক্লাছটো আহি কৰিলে প্ৰিণ্টিং মিষ্টেক বুলি ক'ব হয়তো প্ৰিণ্টিং মিষ্টেক কিন্তু আমি ক'লে আকৌ প্ৰিণ্টিং মিষ্টেক নহয় সেইটো ডাইৰেক্ট সেইটো কাটি পেলাই সেইটোৱে ভাইৰেল কৰিব বোলে খনিকৰ ছাৰে ভুলকৈ পঢ়ালে মই যেতিয়া ক্লাছ কৰোঁ নহয় এবিধ অদ্ভুত প্ৰাণী পোৱা যায় যিবিলাক জীৱ নেকি ইনষ্টাগ্ৰাম ৰিল আৰু হোৱাটছআপৰ শ্বৰ্টত বিচাৰি পোৱা যায় অদ্ভুত প্ৰাণী জীৱ হোৱাটছআপৰ ষ্টেটাছ আৰু লগতে ইনষ্টাগ্ৰাম ৰিলছত বিচাৰি পোৱা যায় মইতো মাজে মাজে ক্লাছত কৈ থাকোঁ অনলাইন ক্লাছ হোৱাৰ পিছত বা এনেকুৱা ধৰণৰ ভিডিঅ' চোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়া বন্ধ কৰিলে নেকি নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু এয়া হৈছে বাৰ্তালাপৰ শ্ৰেণীকোঠা আজি ভাল লাগিছে বাৰ্তালাপৰ শ্ৰেণীকোঠাটো সম্পূৰ্ণ হৈছে যেন কাৰণ আজি বাৰ্তালাপৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীও আছে আৰু এগৰাকী শিক্ষকো আহি উপস্থিত হৈছেহি তেখেতৰ নাম হৈছে শিৱপ্ৰসাদ খনিকৰ আৰু মই যদি অসমীয়াত কওঁ তেতিয়াহ'লে শিৱপ্ৰসাদ খনিকৰ এই ল'ৰাজনে এটা অদ্ভুত কাম কৰি পেলালে আপোনালোকে নিশ্চয় জানে যে পেন ইণ্ডিয়াৰ জৰিয়তে বা সমগ্ৰ বিশ্বতেই খান ছাৰৰ ক্লাছৰ এটা যথেষ্ট চৰ্চা আছে খান ছাৰক সকলোৱে চিনি পায় কিন্তু উত্তৰ পূৰ্বাঞ্চলত এই বিশেষ ছাৰজনক সকলোৱে চিনি পায় তেওঁ খান ছাৰ নহয় তেওঁ খনিকৰ ছাৰ দে হোৱাটছএপৰ দিবলৈ ৰৈ থাকে তো আজি সেই খনিকৰ ছাৰ আমাৰ মাজত উপস্থিত হৈছেহি তেওঁক সম্ভৱতঃ এতিয়ালৈকে অসমৰ ছাত্ৰ সমাজে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সমাজে চিনি নোপোৱাকৈ থকা নাই কাৰণ তেখেতৰ যি চেনেল যি শ্ৰেণীকোঠা অনলাইন শ্ৰেণীকোঠা বুলিয়ে কৈছোঁ তাত প্ৰায় 6,000 ছাত্ৰ ছাত্ৰীয়ে পাঠদান গ্ৰহণ কৰে আৰু তেখেতে লকডাউনৰ সময়ত এই প্ৰচেষ্টা আৰম্ভ কৰিছিলে আৰু তেখেতে এই নৰ্থ ইষ্টৰ বা অসমৰ যি এডুকেশ্যন ছিষ্টেমটো সলাই পেলালে গতিকে ছাৰৰ বাবে এটা হাত চাপৰি হৈ যাওক নমস্কাৰ জনাইছোঁ আজি ভাল লাগিছে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত ছাৰ প্ৰশ্ন সুধিছ ন ঠিকে আছে প্ৰথম প্ৰশ্ন মোৰ কেনেকুৱা লাগিছে আমাৰ শ্ৰেণীকোঠালৈ আহি ভাল লাগিছে বিশেষকৈ ইয়ালৈ অহাৰ পিছত সকলোৰে লগত কথা পাতিলোঁ কানেক্ট হৈছোঁ সকলোৰে লগত এইটো ভাল লাগিছে এনেইতো সন্মুখত আপোনাৰ যি ক্লাছৰুম তাত আপোনাৰ কেমেৰা থাকে পিছফালে ডিজিটেল বৰ্ড থাকে আৰু হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে সিমূৰে কি কৰি থাকে আপুনি দেখা নাপাওঁ আজি সন্মুখত আমি বহি আছোঁ 20-30 জন গতিকে এইটো ফিলিংছ কওক আপোনাৰ এইটো ফিলিংছ বহুত ভাল মই বিশেষকৈ যিহেতু কৈছিলোঁ যে কলেজ এখনত কৰোঁ তাত এটা ক্লাছৰুমত 150 জন বা 100 জন ষ্টুডেণ্ট থাকে তো তেওঁলোকৰ আগত মই ইণ্টাৰেক্ট কৰি ক্লাছ কৰোঁ তো সিহঁতৰ লগত ক্লাছ কৰোঁতে যিটো ফিল হয়
অনলাইনত ক্লাছ কৰাটো ফিলটো অলপ বেলেগ দুইটা বেলেগ বেলেগ হৈ যায় অনলাইনত বিশেষকৈ কমেণ্ট পঢ়ি আপুনি ফিডবেকবিলাক ল'ব লগা হয় আৰু তাৰ পৰা মানে কৰিব লগা হয় কিন্তু যেতিয়া অফলাইন আহি যোৱা হয় সোনকালে বুজাব পৰা যায় আৰু ক'ত মানে প্ৰব্লেমটো হৈছে লগালগ চলিউশ্যনটো উলিয়াই দিব পৰা যায় নিশ্চয় নিশ্চয় এতিয়া অনলাইনত সেইটো এটা প্ৰব্লেমো পোৱা যায় এক প্ৰকাৰে চাবলৈ গ'লে কিন্তু কিছুমান ক্ষেত্ৰত ভালো আছে আপোনাক চবে SPK ছাৰ বুলি সকলোৱে শিৱপ্ৰসাদ খনিকৰ ছাৰ SPK ছাৰ চমুকে তেওঁক তেনেকৈ ভাবে এতিয়া মই যাত্ৰাটোৰ বিষয়ে আহোঁ লকডাউনত বহুতে নতুন নতুন সৃষ্টি কৰিলে সকলোৱে নিজক চিনি পালে তো আপুনি লকডাউনত নিজক চিনি পালে আপুনি মই এতিয়া সেইটোৱে ক'ব লাগিব মানে কি হয় ইউনিভাৰ্চিটি যোৱাৰ আগতে চেনেলটো খুলিলোঁ যদিও চেনেলটো ভিডিঅ' এটা দুটা দিলোঁ 2000 মান ছাবস্ক্ৰাইবাৰ হ'ল আৰু লাইক 20,000 30,000 ভিউজো হ'ল ইউনিভাৰ্চিটি পঢ়িব গুচি গ'লোঁ ভাবিলোঁ পঢ়োঁ আৰু এটা চাকৰি লওঁ ইউনিভাৰ্চিটি পঢ়ি থাকোঁতে ভিডিঅ' দিয়া নাই তেনেকৈ ধৰণে নিজে গ্ৰ' কৰি 15-20 হাজাৰ কিবা এটা ছাবস্ক্ৰাইবাৰ হ'ল আহিলোঁ ঘৰলৈ আহিব লওঁতে তেতিয়া চবেই ডিছকাশ্যন কৰিছে যে এতিয়া কি কৰিম কাৰণ লকডাউনে পালে তো লকডাউনৰ পিছত চবেই কিছুমানে SI পৰীক্ষা ওলাইছিলে এইখিনি সময়তে তো বা চাকৰিৰ কাৰণে কিছুমানে প্ৰিপেৰেশ্যন কৰিলে তেতিয়া মই কৈছিলোঁ সিহঁতক যে মই ইউটিউব চেনেলত কাম কৰি চাম যদি ছাকচেছ পাওঁ তাতে লাগি যাম কাৰণ এটা কথা কি হয় আমি খেতিয়ক মানুহ তো গাঁৱত খেতি বাতি হয় গতিকে এটা দম আছে যে আমি খেতি কৰি খাব পাৰিম তো সেইটো থকাৰ কাৰণে ইয়াত হ'লে হ'ব নহ'লে আমি খেতি কৰি খাম মানে অপশ্যন আছে বিন্দাছ বুলি ক'ব লাগিব আমাৰ ভাষাত ক'বলৈ গ'লে কাৰণ আমাৰ তাত কি হয় কেঁকুৰি বুলি ক'লে অঞ্চলটোত বিশেষকৈ খেতি বাতি মানে বহুত জনপ্ৰিয় আলু ৰঙালাও হয়তো তাৰ পৰাই বেছিকৈ বাহিৰলৈ যায় তো তাৰপিছত আমি লকডাউন হোৱাৰ সময়তে মই প্ৰথম অৱস্থাত গ্ৰীণ স্ক্ৰীণ এখন লগাই ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিলোঁ মোবাইলৰ যোগেদি তাৰপিছত নিজকে ইম্প্ৰুভ কৰিব ট্ৰাই কৰিলোঁ সেইখিনি সময়ছোৱাতে MA শেষ হ'ল BEd পঢ়িবলৈ আহিলোঁ তো BEd পঢ়িবলৈ যেতিয়া আহিলোঁ BEd পঢ়িব আহোঁতে তেতিয়া মই এটা ৰুম ৰেণ্ট ল'লোঁ তাকো মই ধাৰলৈ লৈছিলোঁ ৰুমটো ৰেণ্ট যিটো ৰুমত এতিয়াও মই বৰ্তমান আছোঁ ঢকুৱাখানাতে তো সেই ৰুমটো ৰেণ্টত লৈ তাৰ পৰা মই ভিডিঅ' মাজে মাজে বনাব ষ্টাৰ্ট কৰিলোঁ তাৰপৰা ছাডেনলি অসম পুলিচৰ চাকৰি ওলালে যেতিয়া ওলালে তেতিয়া ছাপোৰ্ট পালোঁ আৰু ফাৰ্ষ্ট মই পেইড ক্লাছ লগাইছিলোঁ 99 টকাত অনলি 99 ৰুপিছত আৰু সেই 99 ৰুপিছত মই 6 মাহমান ক্লাছ কৰিছিলোঁ ইউটিউবতে পেইড মানে এইটো পেইড কৰি তেওঁলোকে আমাক হোৱাটছআপত পঠাই দিয়ে আৰু তাৰ পৰা আমি তেওঁলোকৰ ক্লাছবিলাক দিওঁ তাৰপিছত পইচা লাইক 10,000 20,000 মান টকা পকেটলৈ আহিছিলে অহাৰ লগে লগে এখন হোৱাইট বৰ্ড কিনি আনিছোঁ আৰু হোৱাইট বৰ্ডখন ৰাখি লাইট কেনেকৈ লগাব লাগে নাজানো মানুহটো সম্পূৰ্ণ ভালুকটো লিখা কলাকৈ ওলাওঁ তথাপিতো তেনেকৈ ক্লাছ কৰিলে আৰু যিমানখিনি পইচা পালোঁ লগালগ ইনভেষ্ট কৰি দিলোঁ তো সেয়া চাগে অসমত প্ৰথমবাৰৰ কাৰণে লাইভ ক্লাছ হৈছিলে মই ভাবোঁ কিমান চনত এইটো মেবি চাগে লকডাউনৰ সময়ছোৱাতে 2020 মেবি 2020-21 চনৰ সময়ছোৱাৰ ভিতৰতে হ'ব তাৰপিছতে আকৌ পইচা পালোঁ লগালগ পইচা পোৱাৰ লগে লগে ডিজিটেল বৰ্ড আনিলোঁ তো তাৰপিছত জাৰ্ণিটো ষ্টাৰ্ট হৈ এতিয়া বৰ্তমান অৱস্থা পাইছে বহুত বস্তু শিকিবলগীয়া আছে দেই প্ৰথম কথা আমি শিকিলোঁ বহুতে কৈ থাকে ন বানে ধোৱা ধেমাজি বানে ধোৱা ঢকুৱাখনা বানে ধোৱা গহপুৰ লখিমপুৰ বানেতো ধুয়ে থাকে বাৰু আমাক কিন্তু এই যেতিয়া অনলাইন আহি গ'ল কোভিড আহি গ'ল তেতিয়া আমাৰ অভাৱে আৱিষ্কাৰ কৰিলে বহুত বস্তু ঢকুৱাখানাত থাকি অসমৰ নৰ্থ ইষ্টৰ সকলোৱে চিনি পোৱা সেই খনিকৰ ছাৰৰ জন্ম হ'ল তেনেকৈ আৰু আকৌ কৈছোঁ যে ভাল কাম ন মানে ভাল বস্তু ভাল প্ৰডাক্ট ভাল শিক্ষা বহুত জাকজমকাকৈ নকৰিলেও হৈ যায় মানে সেই গ্ৰীণ সেইখনৰ পৰা আহিছিল লাইটো নাছিল মানুহেতো আদৰি ল'লে মই ইনফেক্ট মোবাইলৰ ফ্লাছ লাইট লগাই ক্লাছ কৰিছিলোঁ এটা তেতিয়াহ'লে চাওক তো তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আছিলে কিন্তু সেই সময়ছোৱাত যদি চাবলৈ যোৱা যায় ভবা নাছিলোঁ যে এনেকুৱা ধৰণৰ কিবা হ'বগৈ পাৰে আৰু এটা কথা মই ৰিয়েলাইজ কৰিলোঁ তাৰ পৰা এতিয়া মই বেয়া নাপাবতে সকলোকে কৈছোঁ চব আহি ইয়াত পঢ়ি আছেহি একদম চব কোচিং চেণ্টাৰ ইয়াত আছে চব ইয়ালৈ গুচি আহিছে গুৱাহাটীলৈ কিন্তু মই ভাবোঁ কি শিক্ষা ল'বৰ কাৰণে গুৱাহাটীতে আহিলেই যে পঢ়িব পাৰিব বা জানিব এইটো কথা নহয় একজেক্টলি তাৰ পৰাও পৰা যায় ঢকুৱাখানাৰ পৰা ইয়ালৈ অহা প্ৰয়োজন নাই মোৰ এটা এইম আছে যে এদিন নহয় এদিন গুৱাহাটীৰ পৰা ল'ৰা ছোৱালীকে তাত পঢ়িবগৈ লাগিব অফলাইনত এদিন নহয় এদিন তাত গৈ অফলাইনত পঢ়িবগৈ লাগিব এতিয়া অনলাইন যেতিয়া ক্লাছ কৰি আছোঁ তেতিয়াতো গুৱাহাটী বহুত আছে মই অকলে বজাইছোঁ ভাল লাগিল কথাটো মোৰ সেইটো এটা এইম আছে সঁচাকৈ কৈছোঁ মই আপোনাক কৈছোঁ আজি প্ৰমিছ কৰিছোঁ মই এদিন নহয় এদিন গুৱাহাটীৰ ল'ৰা ছোৱালী গৈ তাত পঢ়িবগৈ লাগিব এইটো মানে মোৰ এটা এইম আছে প্ৰথম কথা আৰু 2 নম্বৰত আমি যদি চাবলৈ যাওঁ এই অনলাইন প্লেটফৰ্মটো এইটোত যিমান ল'ৰা ছোৱালী আহে সিমানক পঢ়াব পৰা যায় কিন্তু ইয়াত কি হয় কিছুমান নিগেটিভ কমেণ্ট বহুত বেছি আহে আপুনি যদি বেয়া পঢ়ায় লগালগ আহি যায় আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ আপুনি বিলিভ কৰে নে নকৰে নাজানো যিমান স্লেং ৱৰ্ড আছে A to Z আহে
এতিয়া মোৰ যিবিলাক মোৰ লিখিয়াকৈ ইউটিউব চেনেল চলাই আছে অনলাইনত মানে এডুকেশ্যনেল চেনেল মই চবৰ লগতে কথা চথা পাতিছোঁ আৰু কথা পাতোঁতে চবেই কৈছে যে তোমাৰ আহিছিলে নে নাই অহা এনেকৈ মোৰ আহিছিলে নে নাই অহা কিন্তু সেইটো দিনৰ পৰা আজি এটা দিন হৈছে আজিৰ দিনত কোনো স্লেং ৱৰ্ড ইউজ নকৰে আজিৰ দিনত ৰেচপেক্ট দিয়ে বঢ়িয়া সেইটো চেঞ্জ হৈছে আজিৰ যুগত চাবলৈ গ'লে এতিয়া হায়েষ্ট এডুকেশ্যন মানে ছাবস্ক্ৰাইবাৰ থকা চেনেল যদি কওঁ তেতিয়াহ'লে আপোনালোকে এতিয়া বৰ্তমান প্ৰায় 4 আছাম লাখ কম্পিটিটিভ এক্সাম বেছি আছে নেকি কুশলৰ চেনেলটো বেছি আছে চেনেলটো বৰ্তমান অলপ বেছি আমাৰ মানে আপ ডাউন হৈ থাকে গম পাইছোঁ কেতিয়াবা মোৰ কেতিয়াবা তেওঁ তেনেকুৱা হয় কুশল ক'ৰ হয় আপোনালোকৰ তাৰ গহপুৰৰ হয় মোৰ ভাইটি হয় মই সেইকাৰণে সুধিলোঁ মই ভালকৈ চিনি পাওঁ চ' মই কোনজন কুশলৰ কথা কৈছা মই সেইকাৰণে ধৰিব পৰা নাছিলোঁ কুশলেও খুব ভাল কাম কৰি আছে আজি মই মোৰ ঘৰৰ ওচৰৰ ভাইটি কুশললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ সোনকালে লগ পাম কুশলক এদিন ময়ো লগ পাম লগ পোৱা নাই খুব ভাল আমি মোৰ জুনিয়ৰ আছিলে কলেজত বাৰু কুশলৰ কথা ইমানতে শেষ কৰিলোঁ এতিয়া কথা হ'ল এটা কণ্টেণ্ট ৰেডি কৰিবৰ কাৰণে কিমান বেক ষ্টেজত বেক চাইডে কেমেৰাৰ ইফালে কষ্ট থাকে সেইটোতো এতিয়া কি বুলি ক'ম এটা কণ্টেণ্ট ৰেডি কৰিব যাওঁতে আপুনি ইউটিউব চেনেলো চাব লগা হয় ইণ্টাৰনেট চাব লগা হয় বিভিন্ন কিতাপ চাব লগা হয় প্ৰথম অৱস্থাত কৈ দিছোঁ মই যেতিয়া চেনেলটো খুলিছিলোঁ আপুনি হয়তো কপি কৰা বুলি এইটো ক'ব পাৰে মোৰ টাৰ্গেট আছিলে কি হিন্দী চেনেল যিবিলাক কণ্টেণ্টত বহুত বেছি ভিউজ আছে সেইবিলাক মই মোৰ নিজৰ ভাষাৰে বনাই মই এৰি দিম তো মই দুটা তেনেকৈ ধৰণে বনাইছিলোঁ ডাইৰেক্টলি ভইচ অভাৰো দিছিলোঁ কমপ্লিটলি হিন্দীটো অসমীয়া ছেম টু ছেম কৰিছিলোঁ প্ৰথম অৱস্থাত কিন্তু পিছত ভাবিলোঁ নাই নিজৰ কৰাটো ভাল তো এতিয়া এটা কণ্টেণ্ট বনাবৰ কাৰণে মই যদি কওঁ আপোনাক 6-7 ঘণ্টা লাগি যায় এটাত লাগি যায় কাৰণ গোটেইখিনি চাব লগা হয় বহুত পঢ়িব লগা হয় কাৰণ মই এতিয়া ৰিচেণ্টলি এটা ক্লাছ বনাইছিলোঁ সেইদিনা আৰু সেই ক্লাছটো এখন কিতাপৰ পৰা লৈছিলোঁ তো কিতাপ মানে ধৰি লওক যিমানবিলাক আমাৰ ষ্টেট আছে ষ্টেটৰ কেপিটেল তাৰপিছত ষ্টেটবিলাকৰ যিবিলাক ষ্টেট বাৰ্ড হয় এনেকুৱা কিতাপখনৰ পৰা ল'লোঁ মই চালোঁ কৰি থাকোঁতে তেতিয়া মই বহুতকেইটা কুৱেশ্যন তাত ভুল পালোঁ কিতাপতে ভুল আছিলে তো আগতে কি কৰোঁ কিতাপখনত ডাইৰেক্টলি আহি পঢ়াইটো ভুল হৈ গুচি যায় মাজে মাজে দুটা এটা তেনেকুৱা ধৰণৰ হৈছিলে তো এতিয়া এইখিনি চেক কৰিবলৈ যাওঁতেই কমচে কম 2-3 ঘণ্টা সময় লাগি গ'ল আৰু সেই ক্লাছ মই মিছ কৰিলোঁ সেইদিনা কাৰণ সেইখিনি মই ভাবিছিলোঁ ঠিকে থাকে আছে কাৰণ কিতাপখন এখন মানে ভাল কিতাপ আছিলে কিন্তু দেখা পালোঁ যে তাত ভুল আছে এতিয়া কিতাপক কমপ্লেইনটো কোনো নকৰে কিয় ভুলকৈ লিখিলে কিন্তু ক্লাছত যোনে ক্লাছটো আহি কৰিলে প্ৰিণ্টিং মিষ্টেক বুলি ক'ব হয়তো প্ৰিণ্টিং মিষ্টেক কিন্তু আমি ক'লে আকৌ প্ৰিণ্টিং মিষ্টেক নহয় সেইটো ডাইৰেক্ট সেইটো কাটি পেলাই সেইটোৱে ভাইৰেল কৰিব বোলে খনিকৰ ছাৰে ভুলকৈ পঢ়ালে গতিকে বহুতখিনি পঢ়িব লাগে বহুত যথেষ্ট এতিয়া আপোনাৰ টীম ডাঙৰ হৈছে লাহেকৈ প্ৰথমে আপুনি মই এইখিনিতে আকৌ সুধি লওঁ মই তুমি ক'ম নে আপুনি ক'ম তুমি কওক মই আপুনি বেয়া পাবা পাই আছোঁ তুমি কওক ঠিক আছে মই তুমি ক'ম বাৰু মই আপুনি কৈছা মানে নালাগে হ'ব মই তুমিয়ে কৈছোঁ তো এতিয়া কথাটো হ'ল প্ৰথমে অকলে আৰম্ভ কৰা হৈছিলে এতিয়া সদস্যৰ সংখ্যা বাঢ়ি 8জন হ'ল তেনেকৈ গৈ আছে টিচাৰৰ আৰু এতিয়া বাঢ়িব এতিয়া মই ভাবোঁ 20 জনতকৈ অধিক হ'ব এইটো ছিষ্টেমত গৈ আছে এতিয়া বুজিছোঁ চ' এই যিটো যাত্ৰা এই যাত্ৰাটোৱে মানে এতিয়া মই এইটো কথা মই এনেকৈ সুধিম অনলাইন বুলি কোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মোবাইলত ৰিলছ চায় বেষ্ট মোবাইলটো সেইকাৰণেই ইউজ কৰে চব মই ক্লাছত কওঁ তাৰ বাহিৰে বেলেগ নাই মই আপোনাক এটা কথা কৈছোঁ মই যেতিয়া ক্লাছ কৰোঁ নহয় এবিধ অদ্ভুত প্ৰাণী পোৱা যায় যিবিলাক জীৱ নেকি ইনষ্টাগ্ৰাম ৰিল আৰু হোৱাটছআপৰ শ্বৰ্টত বিচাৰি পোৱা যায় অদ্ভুত প্ৰাণী জীৱ হোৱাটছআপৰ ষ্টেটাছ আৰু লগতে ইনষ্টাগ্ৰাম ৰিলছত বিচাৰি পোৱা যায় মইতো মাজে মাজে ক্লাছত কৈ থাকোঁ তো কিছুমান ভাল থাকে টেলেণ্টেড থাকে কিন্তু প্ৰায়খিনি এনেই যায় তেনেকুৱা ধৰণৰ হয় ঠিকেই তেনেকৈ আগবাঢ়ি গৈ আছে খনিকৰ ছাৰ এতিয়া তোমাৰ ছাবস্ক্ৰাইবাৰ প্ৰায় 3.5 লাখ পাৰ হ'ল 4 লাখেই হ'ব 4 লাখেই হ'ব হ'ল এবছৰ 1.5 বছৰ বা 2 বছৰৰ ভিতৰত ইমানখিনি ছাবস্ক্ৰাইবাৰ মানে বহুতে মৰম দিছে সেইটোৱে প্ৰমাণ হৈছে হয় মই যেতিয়া বৰ্তমান লকডাউনৰ সময়ছোৱাৰ কথা কৈছোঁ সেই সময়ছোৱাত যেতিয়া মই BA পঢ়ি আছিলোঁ তেতিয়া মোৰ 40,000 50,000 ছাবস্ক্ৰাইবাৰ আছিল আৰু তেতিয়া বেলেগ এডুকেশ্যন চেনেল কাৰোবাৰ 2.5 লাখ অলৰেডি চুই গুচি গৈছিলে এতিয়া সেই যাৰ 2.5 লাখ আছিলে তেওঁলোকক পিছ পেলাইও মোৰ চেনেলটো আগবাঢ়ি গুচি গ'ল কিন্তু ৰাইজৰ মৰম তেওঁলোকে ভাল পাইছে কিবা এটা দেখিছে কাৰণে আহিছে তো মই ভাবোঁ তেওঁলোকে যিটো বিচাৰি আহিছে মই সেইটো দিব পৰা হয়তো চেষ্টা কৰিছোঁ যিমান পাৰোঁ আৰু আগলৈ চেষ্টা কৰি যাম যাতে 100% দি তেওঁলোকক যিটো লাগে সেইটো দিব পাৰোঁ দিবৰ কাৰণে ঘৰত কোন কোন আছে খনিকৰ ছাৰৰ ঘৰত মা দেউতা দাদা বৌ আৰু ভতিজা ল'ৰা এটা আছে তুমিতো এতিয়া নিজেও স্কুল এখনত কামো কৰি আছা হয় সেইটো কণ্টিনিউ কৰিবা নাই এতিয়া মই ভাবিছোঁ তাৰ পৰা ওলাই দিম বুলি ভাবিছোঁ কাৰণ ইয়াতো সময় দিয়াটো বেছি প্ৰয়োজন আছে এতিয়া তোমাৰ চেনেলৰ পৰা জ্ঞান লাভ কৰি বা শিকি এইবাৰতো পুলিচত বহুতে চাকৰি পাইছে আপুনি যদি পুলিচৰ যিখিনি
বিশেষকৈ ABUP ফৰেষ্ট বা এনেকুৱা ধৰণৰ যদি হয় তাত যদি সোধে প্ৰায়খিনি হয়তো মোক চিনি পাব মই ভাবোঁ মানে কাৰণ যিমান আৰম্ভণি কৰিছিলোঁ নহয় যেতিয়া 99 ৰুপিছত ষ্টাৰ্ট কৰিছিলোঁ মই সেইটো সময়ছোৱাত 7,000 মান মানুহ আহিছিলে আৰু তাৰে সেই সময়ছোৱাত ইমান অৰ্গেনাইজ নাছিলে কাৰণে কিমানে পালে গম নাপাওঁ যি পালে ফোন কৰিলে মেছেজ কৰিলে জনালে আৰু সেইখিনি সময়ছোৱাত মই ভাবোঁ 4,000 3,000 চাকৰি পাইছে সেই সময়ছোৱাতে পাইছে কাৰণ 1,000 মান তেতিয়া মই কলে ৰিচিভ কৰিছিলোঁ ফোন কেনেকুৱা লাগে সেই সময় নকওঁ প্ৰাউড ফিল কৰোঁ এতিয়া এনেকুৱা ধৰণৰ হয় এতিয়া ৰিচেণ্টলি যিহেতু পৰীক্ষা দি চাকৰি তাকৰি পোৱাৰ পিছত মোৰ ৰুমত কেইবাজনো ল'ৰা আহি গৈছে আহি লৈ কোনোবাই গামোচা আনিছে কিবা আনিছে এইটো বহুত তাতকৈ আৰু কি লাগিছে তাতকৈ আৰু এটা ভাল লাগে মই আপোনাক এটা কথা কৈছিলোঁ আমাৰ যিটো ছিষ্টেম হয় ন মানে প্ৰাইভেট ক্লাছৰ কাৰণে তো আমি এপত নকৰোঁ মোক বাৰে প্ৰতি কুৱেশ্যন সোধে এপত কিয় নকৰে আমি হোৱাটছআপত থ্ৰুৱেদি কৰোঁ কাৰণ কণ্টেণ্টবিলাক লিক হৈ যায় হোৱাটছআপত গুচি যায় বেলেগক শ্বেয়াৰ কৰি দিব পাৰে কিবা কৰিব পাৰে তো তেতিয়া মই মানে কি হয় এইটো কাৰণে কৰোঁ মই আপোনাক আজি কৈ দিছোঁ বহুত ল'ৰা ছোৱালী থাকে যি নেকি এডমিশ্যনটো ল'ব নোৱাৰে 200 টকা হ'লেও ল'ব নোৱাৰে তো এই 200 টকা ল'ব নোৱাৰে সিহঁতে ফোন কৰে যাক প্ৰয়োজন আছে সি ফোন কৰে যাক প্ৰয়োজন নাই সি ফেচবুকত আৰু ইনষ্টাগ্ৰামত এনেই যি টি লিখি থৈ গুচি যায় তো ফোন কৰিলে ক'লে যে মোৰ অলপ পইচাৰ অভাৱ আছে মই এড কৰি দিওঁ তেনেকুৱা ধৰণে 10জন মানে পিছত পইচা পে' কৰিছে চাকৰি পায় তো সেইটো মুমেণ্ট মোৰ কাৰণে বহুত বেষ্ট মুমেণ্ট আছিলে গুৰু মানে শিক্ষাগুৰুৰ দক্ষিণাটো পিছত হ'লেও দিছে বা নিদিলেও ফোন কৰি যেতিয়া ক'লে ছাৰ আপুনি মোক ফ্ৰীকৈ পঢ়াইছিলে এনেকৈ মই পঢ়িছিলোঁ আৰু তাৰপিছত মই বৰ্তমান চাকৰিটো পালোঁ আৰু এই কথাটো কোৱাৰ পিছত মানে মোৰ মুমেণ্টটো লাইক ৱাও তেনেকুৱা ধৰণৰ এতিয়া আহোঁ তোমাৰ বেকগ্ৰাউণ্ডলৈ কেনেকৈ পঢ়া শুনা কৰা হ'ল শিলচৰ মানে আসাম ইউনিভাৰ্চিটিৰ পৰা পঢ়িছিলোঁ মই ছাবজেক্ট কি আছিলে আৰু এতিয়া ইয়াত কোনবিলাক ছাবজেক্টৰ ওপৰত মোৰ ছাবজেক্ট আছিলে এডুকেশ্যন মোৰ পঢ়া শুনা বেকগ্ৰাউণ্ড ক'লে মানে মই MA কৰিলোঁ আসাম ইউনিভাৰ্চিটি শিলচৰত তাৰপিছত আহি মই ঢকুৱাখানা BEd কলেজত BEd কৰিলোঁ তো BEd কৰাৰ পিছত এতিয়া বৰ্তমান সময়ছোৱাত মই যিখিনি ৰিজনিঙৰ ক্লাছ হয় ৰিজনিঙৰ ক্লাছখিনি দি আছোঁ ৰিজনিঙৰ ক্লাছ কমপ্লিটলি ফ্ৰীকৈ দিছোঁ মই মোৰ চেনেলত আৰু তাত চালে মই নাভাবোঁ যে আৰু বেলেগ চাব লগা আছে বুলি কাৰণ ৰিজনিঙৰ কুৱেশ্যনো কম আহে বহুত কম আহে আজিকালি প্ৰথমতে বেছি আহিছিলে তাৰপিছত বাকী এতিয়া যিটো প্ৰাইভেট ক্লাছ য'ত মেম্বাৰশ্বিপ ক্লাছ আমি কৰি আছোঁ তাত আমি বিশেষকৈ মই আসাম হিষ্ট্ৰী আৰু ইংলিছ গ্ৰামাৰ তো এই দুটা পাৰ্ট মই চাইছোঁ বাকী মোৰ টিম মেম্বাৰ আছে মেথছৰ ক্লাছ কৰি আছে তাৰপিছত পলিটি ক্লাছ কৰি আছে আৰু এতিয়া টিম মেম্বাৰ জইন হ'ব তেওঁলোকে ক্লাছ কৰিব মোৰ এটা প্ৰশ্ন ডাইৰেক্ট সুধিব মন গৈছে সেইটো মই আগতো অনুভৱ হয় অনলাইন ক্লাছ হোৱাৰ পিছত বা এনেকুৱা ধৰণৰ ভিডিঅ' চোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়া বন্ধ কৰিলে নেকি নাই কৰা কিতাপ পঢ়া বন্ধটো আগতেই কৰিলে অনলাইন হোৱাৰ পৰা আৰম্ভ কৰিছে বুলিহে ভাবোঁ মই কাৰণ মই আপোনাক কৈছোঁ যেতিয়া অনলাইন ক্লাছ ছিষ্টেমটো ষ্টাৰ্ট হৈছিলে নহয় তাৰ আগত অসমৰ ল'ৰা ছোৱালীয়ে কেতিয়াও অসমৰ এক্সামৰ কাৰণে পঢ়া মই দেখা একজেক্টলি এইটো কথা কিন্তু যেতিয়াৰ পৰা কম্পিটিশ্যন আহি গ'ল মই বিশেষকৈ যিখিনি এতিয়া এডুকেশ্যনেল চেনেল আহিছে সেইখিনিকো থেংক ইউ ক'ব বিচাৰোঁ কাৰণ মাৰ্কেট বুলিয়ে কৈছোঁ যেতিয়া আপুনি দোকান 10খন বা 11খন হৈ গুচি যায় নহয় তেতিয়া কম্পিটিশ্যন বাঢ়ে ঠিক তেনেকৈ ধৰণে ইয়াতো যেতিয়া চেনেল ইটোৰ পিছত সিটো খোল খাই গৈ আছে নহয় সিমানেই বেছি হৈ গৈ আছে মানুহৰ সংখ্যা আৰু ভৰসা বাঢ়ি গৈ আছে কাৰণ ইণ্ডিয়াত অলৰেডি এডুকেশ্যন ছিষ্টেমটো অনলাইনত বহুত বেছি ভৰসা কৰে কিন্তু আমাৰ ইয়াত নকৰে এতিয়া আপুনি চাব মাহে 2,000-3,000 টকা ফিজ দি এমাহত 2,000-3,000 টকা ফিজ দি অফলাইন ক্লাছ কৰে এজন টিচাৰৰ পৰা তো সেই 2,000 টকাটো আপুনি যদি 500 টকাত ফুল কোৰ্চটো এবছৰৰ কাৰণে পায় আপোনাৰ লোকচান ক'ত তাতে আপুনি ৰেকৰ্ডেড পালে তো এই এৱাৰনেছটো আমাৰ মানুহৰ মাজত নাই আৰু এটা বস্তু নাই বিশেষকৈ হাই ছেকেণ্ডেৰী পঢ়া বা গ্ৰেজুৱেশ্যন কৰা যিখিনি ল'ৰা ছোৱালী আছে জাষ্ট পঢ়ি আছে ডেটছ ইট আৰু পঢ়াৰ পিছত যে মই কিবা এটা কোচিং কৰি যে মই অসমৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ তেনেকুৱা ধৰণৰ নাই হয়তো কোনোবাই গুৱাহাটীত আহি SSC কাৰণে পঢ়িছোঁ বুলি আহে আৰু কিছুমানে পঢ়ে আৰু তেনেকৈ ধৰণে ৰিজাল্ট কৰি গুচি যায় কিন্তু প্ৰায় সংখ্যকে সেই এৱাৰনেছটো নাই কিন্তু বিহাৰত যদি আপুনি চায় UP বিহাৰতো গলিয়ে মেট্ৰিক পৰীক্ষা দিয়াৰ আগত তেওঁলোকে কোচিং জইন কৰে ক্লাছ 8ৰ পৰা প্ৰিপেয়াৰ হৈয়ে যায় তেওঁলোকে UPSC কাৰণে তেতিয়াৰ পৰা আৰম্ভ কৰিয়ে দিয়ে ৰেলৱে কাৰণে SSC কাৰণে আমি ইয়াত এৱাৰনেছটো একদম নাই সেইটো মই এতিয়া ক্লাছত যাওঁতে যেতিয়া অফলাইন ক্লাছ কৰোঁ তেতিয়া মই তাত যিমানখিনি প্ৰাইভেট কলেজ আছে তেওঁলোকে মোক মাজে মাজে গেষ্ট ফেকাল্টি হিচাপে মাতে ক্লাছ কৰিবৰ কাৰণে মই কালি এটা ক্লাছ কৰি আনিছিলোঁ গুডউইল বুলি এখন নতুনকৈ স্কুল খুলিছে তাত তো তেতিয়া মই ল'ৰা ছোৱালীখিনিক সুধিছিলোঁ যে প্ৰকৃততে কম্পিটিটিভ এক্সামৰ কাৰণে কি পঢ়িব লাগে কাৰণ একো নলেজ নাই কি চিলেবাছটো কি একোৱেই নাজানে তো এই এৱাৰনেছটো লাগে বুলি মই ভাবোঁ আৰু 9-10ৰ ল'ৰা ছোৱালীয়ে এতিয়া
হাজাৰ হাজাৰ টকা দি টিউশ্যন কৰাতকৈও অনলাইন প্লেটফৰ্মত যদি তেওঁলোকে ভালকৈ পঢ়ে বহুত ভাল ৰিজাল্ট কৰিব পাৰিব বুলি ভাবোঁ ডেফিনেটলি কিন্তু তাত এটা সমস্যাও হৈছে যেনেকৈ পৰ্টেলবিলাকৰ সংখ্যা বাঢ়িছে গম পাইছেনে গম পাইছোঁ ঠিক তেনেধৰণে কিন্তু এডুকেশ্যন চেনেলো বাঢ়ি গৈ আছে কম্পিটিশ্যন হৈছে নে বজাৰ হৈছে কম্পিটিশ্যন বুলি ক'ম মই কিয় কৈছোঁ কাৰণ যেতিয়া মই চেনেলটো খুলিছিলোঁ তেতিয়া বিশেষ কম্পিটিশ্যন নাছিলে কাৰণে মোৰ এলেহুৱা ভাৱ এটা আছিলে যদি চাবলৈ যাওঁ ঠিক হ'ব এটা দিলোঁ আৰু চাইছে যেতিয়া তেনেকুৱা ধৰণৰ হয় আৰু ৰেকৰ্ডেড ক্লাছে দিওঁ গতিকে তাত ভুল ভ্ৰান্তি কথাটো তেনেকৈ ধৰণৰ নাহে কিন্তু যেতিয়া নেকি ভাল কণ্টেণ্ট আহি গ'ল তাতকৈ মই ভাল কণ্টেণ্ট দিব লাগিব তেনেকুৱা এটা ধাৰণা আহি যায় কিন্তু ক্লাছে একেই ক্লাছে হয় চবৰ কাৰণে যি পঢ়া চবৰ কাৰণে একেই হয় তো যেনেকৈ নহওক লাগিলে এতিয়া মই টিচাৰ আনিব লগা হৈছে এক্সট্ৰাকৈ কিয় আনিব লগা হৈছে কাৰণ ফুল কোৰ্চটো দিব লাগিব এতিয়া মই কাৰণ আগতে সেইটো থিংকিঙে নাছিলে যে মই ফুল কোৰ্চটো দিম তো সেইটো কাৰণে কম্পিটিশ্যন হৈছে ভাল হৈছে আৰু যিমান কম্পিটিশ্যন হ'ব সিমানেই ভাল হৈ গৈ থাকিব শিক্ষা বিভাগতো বহুত উন্নতি হ'ব আৰু ল'ৰা ছোৱালী বহুতখিনি শিকিব পাৰিব মই এতিয়া অসমৰ শিক্ষা ব্যৱস্থালৈ আহোঁ অকণমান তোমাৰ দৃষ্টিত কি হৈ আছে অসমৰ শিক্ষা ব্যৱস্থাটো ঠিকে আছে নতুন শিক্ষানীতিৰ অহাৰ পিছত ঠিক হৈছে নতুন শিক্ষানীতি ক'ত ইমপ্লিমেণ্ট কৰিলে মই এতিয়া সেইটোৱে বুজি মই সেইটোৱে সুধিম বুলি ভাবিছিলোঁ ইমপ্লিমেণ্ট হ'ল নে নাই তাকো গম পোৱা নাই মই আচৰিত হৈ আছোঁ ইমপ্লিমেণ্ট হ'ব মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ 2012ত দিছিলোঁ 2012ত মই মেট্ৰিক পৰীক্ষা দিওঁতে তেতিয়াৰ পৰা শুনি আহিছোঁ যে তহঁতি মেট্ৰিক পৰীক্ষা দিব নেপাওঁ তুমি 12ত মই 5তে ভাবিছিলোঁ মই 5ত মেট্ৰিক দিছোঁ তেতিয়াই ভাবিছিলোঁ আমি আৰু দিব নালাগে চাগে মেট্ৰিক পৰীক্ষা উঠি যাব আৰু এইটো মই ভাবোঁ নহয় ইমপ্লিমেণ্ট তেওঁলোকে যদি কৰে সোনকালে খৰখেদাকৈ কৰিব লাগে কাৰণ চবৰে এটা এজাম্পশ্যন হৈ গৈছে যে ইমপ্লিমেণ্ট হ'ব এতিয়া এটা ব্ৰেইনত সোমাই গৈছে আৰু এলেহুৱা ভাৱ এটাও আহি গৈছে অলপ ল'ৰা ছোৱালীবিলাকেও চেঞ্জ হ'ব মই পঢ়োঁ জানো এনেকুৱা মনোভাৱ লৈ গুচি গৈছে তেওঁলোকে মই মেট্ৰিক দিবলৈ নাপাওঁ যদি মই পঢ়োঁ কেলে গতিকে চৰকাৰে এইটো কৰিছে যদি কৰি পেলাব লাগে মই ভাবোঁ মানে এইটো আমাৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছত মানে আমি ভাবিছিলোঁ এটা সময়ত মেট্ৰিকটো মোৰ কাৰণে জীৱনৰ শিক্ষা ব্যৱস্থাৰ মানে শৈক্ষিক ক্ষেত্ৰখনৰ ডাঙৰ ষ্টেপ ডাঙৰ মাৰ্কশ্বিট এখন তাৰপিছত অলপ দিনৰ পিছত বুজিলোঁ নহয় হায়াৰ ছেকেণ্ডেৰীখনহে তাৰপিছত বুজিলোঁ BA-টোহে তাৰপিছত বুজিলোঁ MA-টোহে এতিয়া খনিকৰ ছাৰৰ মতে কোনটো ফাৰ্ষ্ট ষ্টেপ কোনখন আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ নিজৰ যিটো লাৰ্ণিং হয় সেইটো মেইন যিটো শিক্ষণ হয় নহয় সেইটোৱে ফাৰ্ষ্ট ষ্টেপ বুলি মই ক'ম আপুনি মাৰ্কশ্বিটত 99% পাওক জীৱনত যদি আপুনি ছাকচেছ হ'ব নোৱাৰে একো লাভ নাই তো জীৱনত ছাকচেছ হোৱাটোৱে মোৰ মতে মেইন ছাকচেছ হ'বৰ কাৰণে আপোনাক ডিগ্ৰীৰ প্ৰয়োজন নাই আৰু আপুনি UPSC এক্সাম দিবৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লেই হৈ গ'ল পাৰ্চেণ্টেজ তাত প্ৰয়োজন নাই তো পাৰ্চেণ্টেজৰ ৰেচখনত দৌৰাতকৈও নলেজৰ ৰেচখনত দৌৰা ভাল বুলি ভাবোঁ মই খুব সুন্দৰ উত্তৰ আমি খান ছাৰৰ ভিডিঅ' চাওঁ আমি সকলোৱে চাওঁ ভাল লাগে খান ছাৰৰ ভিডিঅ' তেওঁ পেন ইণ্ডিয়াতেই খুব ভাল কাম কৰি আছে ৱৰ্ল্ড বেছত তেওঁ ভাল কাম কৰি আছে ইমান ডিটেইলিং তেওঁ বুজায় ভাল লাগে তো সেইকাৰণে মই খান ছাৰৰ লগত এইকাৰণে ৰিলেট কৰি আছোঁ খান ছাৰৰ লগত খনিকৰ ছাৰ মিলে কে ত' মই ভাবোঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তাৰপিছত লাহে লাহে হিন্দীত আহক ইংলিছত আহক পেন ইণ্ডিয়া আপোনালোকে দখল কৰক সেইটোৱে মোক শুভেচ্ছা মোৰ ফালৰ পৰা আগতীয়াকৈ থাকিলে তো খান ছাৰে কেতিয়াবা খুব ধুনীয়া ষ্টুডেণ্টক মানে বন্ধুসুলভভাৱে ব্যৱহাৰ কৰি পেলাই কিছুমান কথা কয় আৰু যিবিলাক খুব ছ'চিয়েল মিডিয়াত ভাইৰেল হয় তো খনিকৰ ছাৰৰ তেনেকৈ ষ্টুডেণ্টক ইনস্পায়াৰ কৰিবৰ কাৰণে ষ্টুডেণ্টক পঢ়িবৰ বাবে জীৱনত আগুৱাই যাবৰ বাবে খনিকৰ ছাৰে কয় নে নকয় কিবা কথা মাজে মাজে মানে ক্লাছ যেতিয়া কৰি থকা হয় নহয় তেতিয়া আপুনি যদি খুহুতীয়া কথা নকয় আপুনিও ক্লাছ কৰি আছে নহয় তো ক্লাছটো বৰিং হৈ যায় কোনোবাই হামিয়াবলৈ আৰম্ভ কৰিব কোনোবাই টোপনিয়াবলৈ আৰম্ভ কৰিব মই অফলাইন ক্লাছ কৰোঁতো ধেমালি কৰি থাকোঁ আৰু ক্লাছতো অনলাইন ক্লাছতো মই কৰি থাকোঁ ধেমালি কিন্তু বহুত বেছি চিৰিয়াছ হ'বলৈও মই নকওঁ বহুত বেছি চিৰিয়াছ হৈও লাভ নাই তো হাঁহি ধেমালিৰ মাজত পঢ়ক আৰু মই এটা কথা কওঁ লেংগুৱেজ যিটো ভাষা হয় নহয় বহুত উচ্চ ভাষা ব্যৱহাৰ কৰি লাভ নাই যিটো আমি কথিত ভাষাত পাতোঁ এতিয়া আপুনি আপোনাৰ লগৰজনক যেতিয়া ভালকৈ বুজায় কিমান সুন্দৰকৈ বুজি পায় কিন্তু সেই একেটা ক্লাছ টিচাৰে বুজাৰ পিছত কেলৈ বুজি নাপায় তো এই লগৰজনক যিটো বুজনি মই এইটো বেছিকৈ ভাল বুলি ভাবোঁ আৰু সেই তেনেকৈ বুলি বেছি ভাল পাওঁ আৰু মই এটা কথা সদায় কওঁ যিমানখিনি ল'ৰা ছোৱালী আছে যদি সেই একাগ্ৰতা থাকে যদি এইম থাকে লক্ষ্য থাকে ডেফিনেটলি পাৰিব অনলাইনত যিমানবোৰ ষ্টুডেণ্ট আহে নহয় তেওঁলোকে অলৰেডি এইম আছে যে মোক চাকৰিটো লাগে মই পঢ়িমেই তো
ইণ্টাৰেষ্টেড হয় আমি এতিয়া মেম্বাৰশ্বিপত আজিলৈকে কাকো ফোন কৰি আমাৰ মেম্বাৰশ্বিপ লোৱা আমাৰ ইয়াত কোচিং লোৱা কোৱা নাই আমি কোনো যি ইণ্টাৰেষ্টেড হৈ আহিছে কাৰোবাৰ ইণ্টাৰেষ্টেড হৈছে পইচা কম আছে মই পিছত দিম বুলি ফোন কৰিছে অ'কে ডান আমি এড কৰি দিছোঁ তো তেনেকুৱা ধৰণৰ হয় খনিকৰ ছাৰে ষ্টুডেণ্টক কি বুলি ভাবে ষ্টুডেণ্ট বন্ধু বন্ধু মানে ফ্ৰেণ্ড বাৰু না মোৰ মতে সকলোবোৰ বন্ধুৰ দৰে কাৰণ বন্ধুক বুজাবলৈ ভাল বেলেগক বুজাবলৈ ভাল নহয় আৰু ষ্টুডেণ্টক বুজাবলৈ বহুত বেয়া কিন্তু বন্ধুক বুজাবৰ কাৰণে বহুত ভাল আৰু ডাঙৰ মানুহক বুজাবৰ কাৰণেতো আৰু বেয়া ডাঙৰ মানুহে গালি পাৰিব এতিয়া তো যি নহওক লাগিলে সেইটোৱে হয় সেইটো কাৰণে মই ফ্ৰেণ্ড বুলি ভাবোঁ আৰু কেতিয়াবা এনেকুৱা ধৰণৰ ফ্ৰেণ্ড হৈ থাকিলেও নহয় অফলাইন ক্লাছত এইটো আমি এপ্লাই কৰোঁ কেতিয়াবা কঠোৰ হ'ব লগাও হৈ যায় তো নহ'লে মানে কি হয় কিছুমান এতিয়া ৰিচেণ্টলি আমাৰ কলেজতে এনেই কাজিয়া কৰি দিছিলে কি কাৰণে কাজিয়া কৰিছে আমি উত্তৰটো উলিয়াব নোৱাৰোঁ তো তেনেকুৱা ধৰণৰ হৈ যায় গতিকে সেইখিনি ক্ষেত্ৰত কেতিয়াবা কঠোৰ হ'ব লগা হয় বিশেষকৈ এটা কথা কওঁ দে চৰকাৰী আৰু প্ৰাইভেট স্কুলবিলাকৰ মাজত মই এইটো এটা পাৰ্থক্য মই দেখা পালোঁ ৰিচেণ্টলি মই দেখা পাইছোঁ মই যিহেতু চৰকাৰী কলেজখনত কৰি আছোঁ তাত যেতিয়া ল'ৰা ছোৱালীবিলাকক মই এটা কাম কৰিবলৈ দিলোঁ এমাহ দিন এটা কাম কৰাব নোৱাৰিলোঁ মই ঠিকেই সঁচা কথা কৈছোঁ কিন্তু সেই একেটা কাম মই প্ৰাইভেট কলেজলৈ গ'লোঁ এদিন গওঁতে নিজে আহি মই কৰিলোঁ ছাৰ লগ পাৰ্থক্য তাতে আহিবই কোন ইণ্টাৰেষ্টেড নহয় যি ইণ্টাৰেষ্টেড সি আগলৈ যাবই আৰু যিকেইটা দেখিছোঁ মই ইয়াতে দেখিছোঁ যিকেইটা ইণ্টাৰেষ্টেড হয় যাৰ সেইটো সপোনেই হয় লক্ষ্য হয় এনেই চাকৰি পাই গৈ আছে খুব ধুনীয়া যাবই পাবই কোনো ৰখাবই নোৱাৰে আৰু যি ইণ্টাৰেষ্টেড নহয় নিজে যদি মানে লাইক মোক নালাগে ভোক লগাই নাই আপোনাৰ যদি ভোকেই লগা নাই খুৱাই দি লাভ নাই তো ভোক লাগিলে মোক লাগে বুলি কৈ নিজে ল'বই তো কথাটো তেনেকুৱা ধৰণৰ চাকৰিক যাক লাগে ভোক যা লাগি আছে সি পঢ়িছে আৰু এটা কথা হয় বহুতে মই এটা কুৱেশ্যন সুধে ছাৰ আপোনাৰ চেনেলটো চালে হ'ব নেকি অকল মই এটা কওঁ য'ৰ পৰা যেনেকৈ পায় তোৰ পৰা পঢ়িব লাগে 3 ইডিয়টছ চিনেমাখনতে কৈছে য'ত যেনেকৈ নলেজ পায় তাৰ পৰা ল'ব লাগে এইটো চেনেল ভাল মই কম্পেয়াৰ কেতিয়াও নকৰোঁ টিচাৰে পঢ়াইছে যদি ভাল লাগিছে পঢ়িব লাগে ল'ব লাগে নলেজ চাকৰি ল'ব লাগে আৰু বেলেগ একো উদ্দেশ্য নাই চাকৰিটো পাব লাগে আমাৰ উদ্দেশ্য মেইনটোৱে সেইটোৱে আকৌ ওলাই আছে এতিয়া 22,000 মান চাকৰি ওলাব 32,000 ওলাব চ' ৰেডি হ'বৰ হ'ল ছাৰৰ চেনেল চাব লাগে চাকৰি পাব লাগে ভোক লাগিব লাগিব তেতিয়াহে যাৰ ভোক আছে সি খাবলৈ বিচাৰিব তো খাবৰ কাৰণে আহিব লাগে যাৰ ভোক লাগি আছে ভাল লাগিল খুব বেছি ভাল লাগিল এতিয়া মই লাষ্ট এনেকৈ সুধিম কেইটামান প্ৰশ্ন সেইকেইটা শ্বৰ্ট উত্তৰ দিলেও হৈ যাব মোৰ ভাল লাগিব চবেই আপোনাক আৰু অকণমান বেছি ভালকৈ বুজিব পাৰিব এতিয়ালৈকে আপোনাৰ বেষ্ট ষ্টুডেণ্ট কোন বেষ্ট ষ্টুডেণ্ট মই সেই যিজন ল'ৰাই ফোন কৰি কৈছিলে মোক যে ছাৰ চাকৰিটো পালোঁ সেই ল'ৰাজন মই বেষ্ট ষ্টুডেণ্ট বুলি ভাবিম কাৰণ মই ফ্ৰীকৈ পঢ়াইছিলোঁ আৰু ফোন কৰি মোক নিজে কৈছে আৰু মোক ঘৰো ওলাইছিলে ইয়াৰ আৰু আটাইতকৈ ৱৰ্ষ্ট ষ্টুডেণ্ট আটাইতকৈ ৱৰ্ষ্ট ষ্টুডেণ্ট মই কেতিয়াও ইহঁতক চিজিল কৰিব নোৱাৰিলোঁ তো ৱৰ্ষ্ট সিহঁতি হ'ব মোৰ টিম মেম্বাৰকেইটা নচলে আহি আছোঁ তেওঁৰ লগত পাতিম অকণমান সময় এনেকৈয়ে খনিকৰ ছাৰৰ ক্লাছ চলি গৈ আছে হাঁহি ধেমালিৰ মাজেৰে আৰু ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈ আছে প্ৰায় 6 লাখ ষ্টুডেণ্টে তেওঁৰ লগত যোগদান কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ মই ভাবোঁ অকল উত্তৰ পূৰ্বাঞ্চলতে নহয় সমগ্ৰ ভাৰত দখল কৰক আৰু দেখুৱাই দিয়ক সেইবিলাক কেনেকৈ মই সেইটো এটা কথা কওঁ SSC চেনেল এটা মই খুলিছিলোঁ কাম কৰিবৰ কাৰণে সময়ৰ কাৰণে কৰিব পৰা নাই আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকে SSC কেলৈ নপঢ়ে ভয় কৰে আৰম্ভণিতে ভয় কৰে বিহাৰৰ ল'ৰা ছোৱালীবিলাকে লৈ যায় সিহঁতৰ মাজত আমাৰ বেলেগটো একো ডিফাৰেঞ্চ নাই একে মানুহ আমাৰ ইয়াৰ পৰাও UPSC চাকৰি লৈ আছে তাৰ পৰাও UPSC লৈ আছে গতিকে UPSCত যদি আমি টক্কৰ ল'ব পাৰে দেন SSCত কেলৈ নোৱাৰে সেইদিনা ময়ূৰ হাজৰিকা আহিছিলে ইয়াতে এখন চকীতে তেওঁ বহি আমি এনেকৈ কথা পাতিলোঁ তেওঁ এইবিলাক কথাই কৈছে যে সেইটো চাব আৰু আপোনালোকে এতিয়া মই ইয়াত কি কৈছে ক'বলৈ নাযাওঁ বাৰু চ' সেইটোৱে ময়ূৰ হাজৰিকা এটা উদাহৰণ দেখুৱাইছে আৰু 100জন ময়ূৰ হাজৰিকা ওলাওক সেইটোৱেতো আমি কামনা কৰিম সেইটোৱে বেলেগ একো নাই যেনেকৈ নহওক লাগিলে যি এক্সামেই নহওক লাগিলে প্ৰথম কথা ভয় কৰিবলগীয়া নাই আৰু অসমত লাচিত দেশৰ মানুহে ভয় কাৰণে কৰিবলগীয়া আছে বানপানী হোৱা জেগাৰ মানুহে আহি পেলাই কি কৰি আছে দেখিছেতো পানীৰ লগতো জন্মৰ পৰাই খেলা বুলি ক'ব লাগিব কাৰণ মই যেতিয়া সাঁতুৰিবও পাৰোঁ পাৰলে বগাব পাৰোঁ নেকি সমস্যা নাই একো সমস্যা নাই যেনেকৈ নহওক লাগিলে য'তেই যি চিটুৱেশ্যনতে নহওক লাগিলে সেই চিটুৱেশ্যনৰ পৰা আমি ওলাই আহিব পাৰোঁ গতিকে ভয় তেনেকৈ ধৰণে কাৰোলৈ নালাগে বা এইবিলাক কামৰ কাৰণে ভয় নালাগে আৰু এটা এতিয়াও হয় কোনোবাই মোক কুৱেশ্যন সোধে যিহেতু চাকৰিটো মই তাৰ পৰা এৰি যদি বৰ্তমান এতিয়া কেৱল ইউটিউব চেনেলটো চলাওঁ আৰু এটা ডাঙৰ ৰিস্ক ল'বলৈ গৈছোঁ কাৰণ মই 20জন 30জন যেতিয়া টিম মেম্বাৰ ৰাখিম চবকে এটা ভাল চেলাৰী দিব লাগিব তেওঁলোকক এটা ভাল এমাউণ্ট দিব লাগিব তো কি কৰিবি যদি কিবা কাৰণত নচলে খেতি কৰি খাম
ইউটিউবত ফ্ৰী ক্লাছ দি থাকিম খেতি কৰি থাকিম চ' সেইটোৱে মোৰ মেইন গতিকে ভয় কৰিবলগীয়া একো নাই আৰু এনেকুৱা মানুহে জীৱনত কিবা এটা কৰিব পাৰে সঁচা অৰ্থত সেয়াই মানুহ সঁচাকৈ ধন্যবাদ খুব বেছি ভাল লাগিল কথা পাতি আৰু ইয়াত গৰম আজি আৰু ঘামিও আছে একো নাই বাৰু সমস্যা নাই এনেকৈ ক্লাছ কৰি থাকোঁতে ঘমা হয়নে কেতিয়াবা প্ৰথম অৱস্থাটো বহুত ঘামিলোঁ কিন্তু এতিয়া AC এটা লগাই লৈছোঁ যে এটা লগাব পৰা হৈছে ছাৰ ধনী হৈছে লাহে লাহে হা আমাৰ ষ্টুডেণ্টে বেছি জানে মোতকৈও বেছি ষ্টুডেণ্টে জানে মানে চবেই চাই থাকে মানে ছাৰ ছাৰ গাড়ী ল'লে ছাৰে বাইক ল'লে AC ল'লে ডিজিটেল বৰ্ড আগতে লৈছিল নে নতুনকৈ ল'লে ডিজিটেল বৰ্ড প্ৰথম কাম ডিজিটেল বৰ্ড কাৰণ সেইখনৰ পৰাই প্ৰথম ডিজিটেল বৰ্ড ছেকেণ্ড কেমেৰা থাৰ্ড ছেটআপ আপুনি যেনেকৈ ধৰণীয়াত কৰিছে তো প্ৰথম যিটো মই কাম কৰি আছোঁ তাৰ কাৰণে যিমান পইচা প্ৰয়োজন হয় চব কৰি ল'লোঁ তাৰপিছত এতিয়া বৰ্তমান ধৰি লওক কামখিনি কৰিবৰ কাৰণে প্ৰয়োজন হৈছে কাৰণে বাইকখন নহ'লেতো অহা যোৱা কৰিব নোৱাৰে আৰু ৰিচেণ্টলি এখন গাড়ী কিনিছোঁ কিন্তু গাড়ীখনতকৈও মোৰ এতিয়া বেলেগ এটা কাম কৰি আছোঁ মোৰ অফিচটো যিটো বনাব লাগে সেইটো মই ভাবোঁ মোৰ কাৰণে এটা বহুত ডাঙৰ সপোন আছিলে আৰু সেই সপোনটোৰ কাৰণে এতিয়া বৰ্তমান কাম চলি আছে কালি টাইলছৰ কাম শেষ হৈছে লগাই চ' আমাৰ ঢকুৱাখানা চাৰিআলিৰ মাজতে কৰিছোঁ আপুনি কেতিয়াবা গ'লে সোমাব ডেফিনেটলি সোমাম গৈ থাকোঁ গ'লে ফোন কৰিলে হৈ গ'লে আমাৰো সেয়া সপোন আছিল বাৰু এটা অফিচ হ'ব মোৰ এটা কেবিন হ'ব আমাৰ এখন বৰ্ড হ'ব আমাৰ মোৰ এটা কেবিন মোৰ আছে আৰু এইটো সপোন এতিয়া পূৰণ হ'ব লাগে মোৰ লাহে লাহে হৈ আছে তেনেকৈ ধৰণে এনেকৈ হৈ থাকিব লাহে লাহে গৈ থাকিব আৰু এনেকৈ ধৰণে যদি সকলোৱে ছাপোৰ্ট কৰি যায় আৰু মইতো যিমান পাৰোঁ মই 100% দি যাম মোৰ টাৰ্গেটে সেইটো মই 100% দিম আৰু 100% দি আছোঁ আৰু সেইটো কাৰণে মই কলেজৰ পৰা ওলাই অহাৰ কথা ভাবি আছোঁ আৰু 100% মই যেতিয়া দিম তো ডেফিনেটলি কিবা এটাতো ওলাব বুলি ভাবোঁ দুটা কাম একেলগে কৰিবলৈ অসুবিধা হয় বহুত অসুবিধা হয়নে ময়ো তাকে ভাবি আছোঁ এটা কামত আপুনি গুৰুত্ব দিলে 100% দিব পাৰে সেইটো কিন্তু দুটা কাম হ'লে মানে 50-50 হৈ যায় নহয় গণ্ডগোল হৈ গুচি যায় মই তাকে ভাবি আছোঁ বুজি গৈছোঁ কি কৈছে বৰ কষ্ট হয় এটাক দায়িত্ব দিলোঁ চ' এটা ৰেডি কৰ এতিয়ালৈকে কৰিবই নোৱাৰিলে পিছফালে বহি আছে বাৰু ভাল লাগিল তোমাকো ভাল লাগিল খনিকৰ ছাৰ এটা কথা সুধিবলৈ থাকি গ'ল যদি এতিয়া কোনোবা ষ্টুডেণ্ট এড হ'ব বিচাৰে কেনেকৈ কৰিব সেই বস্তুটো চিষ্টেমটো আমি যিহেতু এপত নকৰোঁ তো এড হ'বৰ কাৰণে আমাৰ এটা ফোন নম্বৰ দিয়া আছে 8638187142 আহি আছে স্ক্ৰীণত চাই যাব তো সেই নাম্বাৰটোত গুগল পে' ফোনপে' আছে ডাইৰেক্টলি তাত পে'মেণ্ট কৰিব লাগে পে'মেণ্ট কৰি 499 এতিয়া বৰ্তমান কোৰ্চটো 2 মাহৰ কাৰণে চ' এমাহত 250 ৰুপিজ বুলি ধৰিব পাৰে চ' সেইটো পে'মেণ্ট কৰি স্ক্ৰীনশ্বটটো হোৱাটছআপত পঠাই দিলে হৈ গ'ল সেই নাম্বাৰটোতে হোৱাটছআপ আছে তাৰপিছত আমাৰ টিম মেম্বাৰে এড কৰি দিব এড কৰোঁতে 6-7 ঘণ্টা সময় লাগে তো এড কৰি দিব এড কৰাৰ পিছতে সেই এড কৰা যিটো গ্ৰুপ হ'ব হোৱাটছআপ গ্ৰুপ এটা হ'ব সেই গ্ৰুপটো ডেছক্ৰিপশ্যনত অলৰেডি আমি যিখিনি আমাৰ ৰেকৰ্ডেড ক্লাছ PDF ফাইলছ গোটেইখিনি আপলোড কৰি থোৱা আছে চ' তাত পাই যাব যিখিনি ক্লাছ হৈ গ'ল সেইখিনিও পাব আৰু ডেইলি লাইভ ক্লাছ 3টাকৈ বৰ্তমান হৈ আছে 3টাকৈ লাইভ ক্লাছ ডেইলি পাব যিটো নেকি কেৱল মেম্বাৰসকলৰ কাৰণে বাকী কোনো সেইখিনি নাপাব সেইখিনি দেখা নাই ইউটিউবতো সেইখিনি আপলোড নহয় ইউটিউবত এটা ক্লাছে আহে ডেইলি মোৰ বুকৰ ক্লাছ এটা আহে 8 বজাত সদায় আহে তো এতিয়া মই ইয়াত আছোঁ কাৰণে ক্লাছটো হোৱা নাই বাট ইয়াৰ পৰা গৈ আকৌ এইটো কণ্টিনিউ হ'ব অ'কে এইখিনি আপোনাৰ গা বেয়া আছিল ভিডিঅ'ত মই চাইছিলোঁ মানে গা বেয়া মানে প্ৰায় এসপ্তাহ মানে ক্লাছ হোৱাই নাই তো এসপ্তাহ মানে ভাইৰেল ফিভাৰ এটা যে হৈ আছিলে তো মোকো পালে তো পোৱাৰ পিছত কাহ আৰু গা বেয়া তথাপিতো ক্লাছ কৰিবৰ কাৰণে আহিছিলোঁ দুটা এটা তো পচিবল নহ'ল আৰু বিশেষকৈ মাতটো ডাউন হৈ গুচি গ'ল নহয় তো মাতটো উলিয়াবৰ কাৰণে বহুত অসুবিধা হৈছিলে সেইটো কাৰণে এবাৰ লাষ্টত আকৌ এবাৰ নাম্বাৰটো কৈ দিয়ক আপুনি যিটো নাম্বাৰ 8638187142 এই ফোন নাম্বাৰটোত ফোন কৰিবও পাৰিব আপোনালোকে গুগল পে' ফোনপে'ত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট পঠাই দিলেও লগালগ এড কৰি দিব পে'মেণ্ট ফিজটো হৈছে 499 দুমাহৰ কাৰণে আৰু তাত আপোনালোকে বিশেষকৈ PDF ফাইলছসমূহ পাব PDF ফাইলছসমূহ বুলি কোৱাৰ লগে লগে তাত আপোনালোকে আছাম হিষ্ট্ৰী আছাম GK ইণ্ডিয়ান GK বা ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি চবৰে 700-500 এনেকৈ ধৰণে প্লাছ পাব আৰু লগতে পঢ়িবৰ কাৰণে বহুতখিনি মেটেৰিয়েলছ দিয়া হয় ৰেকৰ্ডেড ক্লাছ আছে আৰু বৰ্তমান মই পঢ়াই আছোঁ আছাম GK পাৰ্ট 2 আৰু আছাম হিষ্ট্ৰী বৰ্তমান ক্লাছ চলি আছে তাৰপিছত ইংলিছ গ্ৰামাৰ মই পঢ়াম মেথছৰ অলৰেডি টিডিপ বুলি কোৱা ছাৰ এজন আছে চ' টিডিপ ছাৰে পঢ়াই আছে আৰু সুৰজ ছাৰে বৰ্তমান পঢ়াই আছে পলিটি গতিকে এইখিনি শেষ হোৱাৰ লগে লগে আমি লগালগ বেলেগ ক্লাছ ষ্টাৰ্ট কৰি দিম ধন্যবাদ শিৱ প্ৰসাদ খনিকৰ বুলি ছাৰ সকলোৱে কয় নে শিৱ প্ৰসাদ খনিকৰ SPK ছাৰ বুলি কয় SPK ছাৰ বুলিয়ে কয় চবে তুমি নিজক যেতিয়া সোধা হয় আপোনাৰ নামটো কি বুলি কয় মোৰ নাম কি বুলি ক'লে শিৱ প্ৰসাদ বুলিয়ে কওঁ শিৱ বুলিয়ে কোৱা হয় শিৱ বুলি ক'লে কিন্তু কোনো চিনি নাপায় SPK ছাৰ মানে ৰাস্তা চাস্তা কেতিয়াবা যাওঁ নহয় যাওঁতে চোৱাৰ লগে লগে তো কোনোবাই অলপ সন্দেহ কৰে ছাৰ গামোচাখন দেচোন
মুচি লওক তো হয়নে নহয় সোধে যে আপুনি এছপিকে ছাৰ তো মোক প্ৰথমতে সোধে আপুনি কোন হয় তেতিয়া মই শিৱ বুলি কওঁ তেতিয়া অলপ গণ্ডগোল হৈ যায় চবৰে কোন হয় প্ৰকৃততে এছপিকে ছাৰ হয় ন তো আপোনাৰ ইউটিউব চেনেল আছে নেকি আছে আৰু আপুনি এছপিকে ছাৰ নহয় জানো অঁ হয় এনেকুৱা ধৰণৰ হয় মানে কথাটো অ'কে ভাল লাগিল খুব বেছি ভাল লাগিল আৰু ধন্যবাদ জনাইছোঁ অহাৰ বাবে ইয়ালৈ আৰু আকৌ কেতিয়াবা আমি লগ পাম আৰু এদিন ঢকুৱাখানাত যাম তাত গৈ পেলাই আপোনাৰ গোটেই চিষ্টেমটো এবাৰ দেখুৱাবলৈ বৰ্তমান সময়ছোৱাত মই যিটো ৰুমত আছোঁ য'তে থাকোঁ তাতেই ক্লাছ চলি আছে এতিয়াও তাৰ পৰা ওলাই অহাই নাই তো এতিয়া তাৰ পৰা ওলামহে সেইটো কাম চলি আছে এতিয়া বৰ্তমান সেইটো সোনকালে হওক তাৰপিছত মই গৈ আছোঁ ডেফিনেটলি ধন্যবাদ জনালোঁ আৰু ছাৰৰ চেনেল SPK লাৰ্ণ উইথ SPK আপোনালোকে ছাবস্ক্ৰাইব কৰিব চাব বিশেষকৈ ষ্টুডেণ্টসকলৰ কাৰণে ক'লোঁ নতুন প্ৰজন্মৰ কাৰণে ক'লোঁ যিসকলে কম্পিটিটিভ এক্সামসমূহ দিবৰ বাবে সাজু হৈছে আৰু অকল যে তেওঁলোকে চাব এইটো কথা নহয় নলেজ কাক নালাগে সকলোৰে বাবে লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে অন্ততঃ পাই থাকিব ভিডিঅ'বোৰ এতিয়া যি 32,000 চাকৰি আহি আছে বৰ্তমান আমি টাৰ্গেট লৈছোঁ তাত এটলিষ্ট নাই বুলি ক'লেও 5,000টো আমাৰ ষ্টুডেণ্ট যাব লাগিব অবভিয়াছলি যাব চ' সেইটো আমাৰ টাৰ্গেট এটলিষ্ট আছে 5,000 এবভটো আমাৰ হ'বই লাগিব এটলিষ্ট কাৰণ এতিয়া 6,000 প্লাছ ষ্টুডেণ্ট অলৰেডি জইন কৰিছে তো যেতিয়া নেকি নটিচ দিব বা অনলাইন ষ্টাৰ্ট হ'ব তেতিয়াতো বহুত ষ্টুডেণ্টে অনলাইন কৰিব আৰু তেতিয়া আহিব কাৰণ আমাৰ অসমত কি হৈ যায় যেতিয়া প্ৰয়োজন হয় তেতিয়াহে বিচাৰে যেতিয়ালৈকে প্ৰয়োজন নহয় তেতিয়ালৈকে শুইয়ে থাকে কি কৰি আছ বোলে নাই মই আমুকটো কৰিব লৈ আছোঁ আমুক কৰি আছোঁ কিন্তু আছে ক'ত বিচনাখনতে পৰি আছে মোবাইলটো টিপিলে ইনষ্টাগ্ৰাম ফেচবুকত তাৰ বাহিৰে একো নাই কিন্তু যেতিয়া পৰীক্ষা আহিলে পৰীক্ষা এসপ্তাহ হোৱাৰ আগত আপুনি আচৰিত হ'ব মই নিজে আচৰিত হৈছোঁ আমাৰ ইউটিউবৰ যিটো ভিউজৰ গ্ৰাফটো এনেকৈ ওপৰলৈ ডাইৰেক্টলি এসপ্তাহ হোৱাৰ আগত আৰু লাষ্ট দিনাখন যিটো ভিউজ আহিব নপঢ়াও লাগে চাগে আৰু পৰীক্ষা শেষ হ'ল তাৰ পিছদিনা গ্ৰাফটো তললৈ গৈছে মানে একেই অফলাইন অনলাইন চবতে একেই হয়নে পৰীক্ষা বুলি ক'লে ধুৰ মাৰ লাগিব টোপনি ক্ষতি কৰি হ'লেও পঢ়িব বাৰু যি নহওক ভালে সুকলে সকলো থাকক সেইটো কামনা কৰিছোঁ ছাৰৰ ছাবস্ক্ৰাইবাৰ লাৰ্ণ উইথ SPK ছাৰৰ ছাবস্ক্ৰাইবাৰ প্ৰায় 4 লাখ খবৰ হ'ল আমাৰ 4 লাখ খবৰ হৈছে মই ভাবোঁ সোনকালে দুইটা চেনেল 8 লাখ হ'ব লাগে একেলগে দুইটা চেনেল 8 লাখ হ'ব লাগে হয়নে বহুত ডাঙৰ সমস্যা ইমান ভাল আমি ভিডিঅ' দি থাকোঁ সকলোৱে চাই ধুনীয়াকৈ ভিডিঅ'টো চাই মোক ফোনো কৰে মই গৈ পেলাই চাওঁ তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিছেনে নাই প্লিজ কৰক সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক দুইটা চেনেল এই ভিডিঅ'টোৰ পিছত মই 5 লাখ হ'ব লাগে ইয়েছ হ'ব লাগে ইমিডিয়েট ধন্যবাদ সকলোকে ধন্যবাদ শিৱপ্ৰসাদ খনিকৰ ছাৰৰ লগত হৈ গ'ল গম পালে কথা পাতিলোঁ তেওঁৰ সহযোগী এগৰাকীও আছে উজ্জ্বলো আহিছে উজ্জ্বলৰো এটা পেজ আছে নাম হৈছে খোজ খোজ দিয়া হ'ল এতিয়ালৈকে উজ্জ্বল কিমান খোজ বুলি ক'বলৈ গ'লে মানে ছাবস্ক্ৰাইবাৰ ফলোৱাৰ্ছ কিমান হ'ল ফলোৱাৰ্ছটো এতিয়া 2,60,000 হ'ব বাপৰে তাত কি ভিডিঅ' দিয়া হয় এনেই খোজটো মই চাই থাকোঁ বাৰু এনেই মানে মই এইটো মনিটাইজেশ্যন কৰিব পাৰে আজিকালি চবেই কৰে কিন্তু মই কৰা নাই কাৰণটো হ'ল প্ৰমোচন কৰিবলগীয়া হয় বেলেগৰ সন্দীপ মহেশ্বৰী নেকি সেইকাৰণে কৰিলেতো এইবিলাক আকৌ প্ৰব্লেম হৈ যোৱাৰ পিছত সেইকাৰণে মই কৰা নাই বুজিছোঁ ভিডিঅ' মানে এতিয়া SPK ছাৰৰ তাত কেনেকুৱা ধৰণৰ কামবিলাকৰ লগত জড়িত হৈ আছে মানে SPK ছাৰ থাকিলেতো থাকিলে নাথাকিলে গোটেইখিনিতো চাবলগীয়া হয় বুজিছোঁ গোটেই মানে ষ্টুডেণ্ট কানেক্ট কৰা গোটেইখিনি চাবলগীয়া হয় আমি দুজন আছোঁ আচলতে প্ৰথমৰ পৰাই এজন জ্যোতিপ্ৰসাদ বুলি কয় মোৰ দাদাই হয় নিজৰ দুইজনে কাম কৰোঁ একেলগে কাম কৰা ঠিকে আছে তেতিয়াহ'লে খোজো চাব আৰু SPK ছাৰৰ চেনেলো চাব আৰু ন ধন্যবাদ তোমাকো বেছি কথা নাপাতো তোমাৰ লগত আৰু এটা কথা কোৱা যেতিয়া যিজন লিডাৰ SPK ছাৰৰ কথা ক'লোঁ লিডাৰ ভাল হ'লে বাকীসকল ভাল হৈ থাকে লিডাৰ বুলি নহয় আচলতে মানুহজন এনেকুৱা ধৰণৰ নিজে অকলে কিবা এটা বুলি নাভাবে মানে অ'কে টিম সেইটো বেষ্ট চ' এনেকৈ টিম হৈ পেলাই আগবাঢ়ি গ'লে চব ঠিকে থাকে ধন্যবাদ বিদায় লৈছোঁ